বিভিন্ন অঞ্চলত নহৰুৰ উচিত মূল্য নোপোৱাত কৃষকৰ মাজত এতিয়া হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। কম দামত নহৰু বিক্ৰী কৰিবলগীয়া হোৱাত কুইণ্টলে নহৰু খেতি পথাৰতে গেলি গৈছে এইসকল কৃষকৰ। কৃষকসকলে বিক্ৰীৰ বাবে ঘৰত মজুত কৰি ৰখা নহৰু ক্ৰমাৎ নষ্ট হোৱাৰ উপক্ৰম হৈছে। পাকপুৰ জনীয়া সমষ্টিৰ বহু অঞ্চলৰ কৃষকে নহৰু খেতি কৰি ব্যাপক লোকচানৰ সন্মুখীন হোৱাৰ সময়ত কুম্ভকৰ্ণ নিদ্ৰাত ৰাজ্যৰ ব্যাকম কৃষি বিভাগ। নহৰু খেতি কৰিছোঁ 7 বিঘা। 7 বিঘাত 3 বিঘামান ঘৰত লৈছোঁ আৰু কামলাৰ দামেদি নোপোচায়, সেইকাৰণে আমি 4-5 টকা কিলো ওপৰত 10 টকা কিলো এনেকৈ বিক্ৰী কৰি কামলাৰ দামত নবনে, সেইকাৰণে আমি পথাৰতে থৈ দিছোঁ। পচি আছে এতিয়া পথাৰত। চৰকাৰক আমি আবেদন জনাম নহৰুৰ দাম যাতে উচিত মূল্যত বিক্ৰী কৰিব পাৰোঁ, সেইকাৰণে আপোনালোকে যেন কিবা এটা কৰে। জনীয়াৰ এইসকল লোকে প্ৰায় 5,000 বিঘা মাটিত কৰিছে নহৰুৰ খেতি। ইফালে পাকপুৰৰ সত্ৰকনৰা আৰু বৰদলৈনতো নহৰু খেতিয়কে পানীৰ দামত বিক্ৰী কৰিবলগীয়া হৈছে নহৰু। ইয়াত শ বিঘা মানুহে হাজাৰ বিঘা মানুহে ইয়াত নহৰু খেতি কৰে, কিন্তু ইয়াৰে কৃষকসকলে আজি কামলাৰ দাম দিব নোৱাৰাৰ কাৰণে আজি এই নহৰুবিলাক ইয়াতে উঠিয়াই ইয়াতে থৈ দিছে। ইয়াত কাটিব বিচৰা নাই, পথাৰৰ মাজতে আজি পেলনীয়া কৰি থৈ দিছে। আমাৰ এই অসম চৰকাৰৰ কৃষি বিভাগ লগতে আমাৰ জিলা পৰ্যায়ৰ কৃষি বিভাগে কোনো ধৰণৰ গুৰুত্ব দিয়া নাই। এতিয়া কৃষকসকলৰ আশা, খেতিয়কৰ এনে দুৰৱস্থাৰ প্ৰতি গুৰুত্ব দিবনে কৃষিমন্ত্ৰীয়ে, গুৰুত্ব দিবনে পৰিৱৰ্তনকামী চৰকাৰখনে? ভিডিঅ' জাৰ্নেলিষ্ট SI